নমস্কাৰ। নগাঁও জিলা মাধ্যমিক শিক্ষক আৰু নগাঁও জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ ৪৮ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় শিলঘাটত আমাৰ সন্থাৰ অন্তৰ্গত ৬খন বিদ্যালয় আমি কলিয়াবৰত আছোঁ। এই ৬খন বিদ্যালয়ৰ সহযোগত আমি কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় শিলঘাটত অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে আমাৰ ৩টা কাৰ্যসূচী সমাপন হৈছে। পতাকা উত্তোলন ৪৮খন পতাকা উত্তোলন হৈছে, স্মৃতি তৰ্পণ হ'ল, শ্বহীদ তৰ্পণ হ'ল। এতিয়া সাংস্কৃতিক অভিবাদন কাৰ্যসূচী চলি আছে। খন্তেক সময়ৰ পিছতেই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক উত্তৰণৰ ক্ষেত্ৰত আমি কেৰিয়াৰ কাউন্সেলিং এটি অনুষ্ঠান ৰাখিছোঁ। তাৰ কাৰণে অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ বুলজিৎ বুঢ়াগোহাঁইক আমন্ত্ৰণ জনাইছোঁ। তেখেত আহি আছে আৰু সকলোলৈকে আমি অধিৱেশনৰ কাৰণে আন্তৰিক স্বাগতম জনাইছোঁ। বিয়লিলৈ আমাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব, বিষয় বাছনি সভা অনুষ্ঠিত হ'ব আৰু কলিয়াবৰত 1995 চনতেই কুৰ্ণতল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সন্থাৰ অধিৱেশন অনুষ্ঠিত হৈছিল। প্ৰায় 25 বছৰৰ পিছত কলিয়াবৰত নগাঁও জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ অধিৱেশন অনুষ্ঠিত হৈছে। অহাকালিলৈ আমাৰ মুকলি অধিৱেশন আছে আৰু এই মুকলি অধিৱেশনৰ কাৰণে আমি বিশিষ্ট শিশু সাহিত্যিক ঋষিকেশ গোস্বামী দেৱক আমন্ত্ৰণ জনাইছোঁ। তাৰ লগে লগে আমাৰ সম্বৰ্ধনা, শিক্ষকসকলৰ সম্বৰ্ধনা অনুষ্ঠান হ'ব। আমাৰ সন্থাৰ মুখপত্ৰ শিক্ষা সমল সেই মুকলি অধিৱেশনতে উন্মোচন হ'ব। গতিকে সমূহ কাৰ্যসূচীত আমি ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ ৪৮ সংখ্যক অধিৱেশন আমাৰ কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় শিলঘাটত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচী আৰম্ভ হৈছে। কলিয়াবৰৰ আটাইকেইখন শিক্ষানুষ্ঠানৰ সহযোগত এই বিদ্যালয়ে আমাক বিগত কাবাৰী অধিৱেশনত ইয়ালৈ আমন্ত্ৰণ জনাইছিল আৰু সেই আমন্ত্ৰণ মৰ্মে আমি আজি ইয়াত সমবেত হৈছোঁ। ইতিমধ্যে ৪৮খন পতাকা উত্তোলনেৰে আনুষ্ঠানিকভাৱে এই অনুষ্ঠানৰ শুভাৰম্ভ হয়। তাৰপিছতে স্মৃতি তৰ্পণ অনুষ্ঠান আৰু শ্বহীদ তৰ্পণ অনুষ্ঠান হৈছে। এতিয়া সাংস্কৃতিক অভিবাদন কাৰ্যসূচী চলি আছে। ইয়াৰ পিছতেই কেৰিয়াৰ কাউন্সেলিং সম্পৰ্কীয় এটা অনুষ্ঠান ছাত্ৰ ছাত্ৰীক লৈ অনুষ্ঠিত হ'ব আৰু আবেলি আমাৰ প্ৰতিনিধি শিবিৰ মুকলি হ'ব আৰু সন্ধিয়ালৈ আমাৰ বিষয় বাছনি সভা আছে। অহাকালিলৈ আমাৰ মুকলি সভা আছে। এই মুকলি সভাতে আমি মন্ত্ৰী, আমাৰ কলিয়াবৰ সমষ্টিৰ মাননীয় বিধায়ক তথা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াকে ধৰি বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনাইছোঁ আৰু কলিয়াবৰৰ আমাৰ সকলো শিক্ষানুষ্ঠান বা অন্য প্ৰতিষ্ঠানসমূহক আমি আমন্ত্ৰণ জনাইছোঁ। আশা কৰোঁ সকলোৰে সহযোগত আমাৰ এই দুদিনীয়া অনুষ্ঠান সফলভাৱে ৰূপায়িত হ'ব আৰু আমি এই বিদ্যালয়ৰ সমূহ শিক্ষক কৰ্মচাৰীলৈ আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কৰ্মচাৰী সন্থাৰ ৪৮তম দ্বিবাৰ্ষিক অধিৱেশন এখন। এই অধিৱেশনখন আমন্ত্ৰণ জনাইছিল কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় শিলঘাটত অসম মাধ্যমিক শিক্ষক সন্থাৰ অন্তৰ্গত নগাঁও জিলা মাধ্যমিক শিক্ষক সন্থা এটা জিলা সন্থা। অসমৰ শৈক্ষিক সন্থাসমূহৰ ভিতৰত এই অতি পৌৰাণিক সন্থা আৰু আজি এই অধিৱেশনখনত আমি ছাত্ৰ ছাত্ৰীৰ সহবিদ্যায়তনিক দিশৰ উৎকৰ্ষৰ কাৰণে আমি কিছু কাৰ্যসূচী ৰাখিছোঁ আৰু শিক্ষক সন্থাৰ সমস্যা আজি আলোচনা হ'ব আৰু পুৰণা সমিতি ভংগ হৈ নতুন সমিতি গঠন হ'ব আৰু ৰাজ্যিক সন্থালৈও ৰাজ্যিক সদস্য এই অধিৱেশনত নিৰ্বাচিত হ'ব। এই অধিৱেশনত আজি পতাকা উত্তোলন কাৰ্যসূচী হৈ গৈছে। পতাকা উত্তোলনৰ পিছত প্ৰতিনিধি সভা কাৰ্যসূচী আছে। ছাত্ৰ ছাত্ৰীৰ কাৰণে কেৰিয়াৰ গাইডেন্সৰ কাৰ্যসূচী আছে। কাইলৈ মুকলি সভা হ'ব। গতিকে শিলঘাটৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় নগাঁও জিলা মাধ্যমিক শিক্ষক সন্থাৰ এই ৪৮তম দ্বিবাৰ্ষিক অধিৱেশন আমন্ত্ৰণ কৰি অতি সুচাৰুৰূপে পৰিচালনা কৰিছে। মই নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক হিচাপে শিলঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰমুখ্যে সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু স্থানীয় ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ।